2020 চন ভাৰতবৰ্ষৰ ইতিহাসৰ পাতনিত স্মৰণীয় হৈ ৰব লগা এটা বৰ্ষ। নাগৰিকত্ব সংশোধনীৰ বিৰুদ্ধে হোৱা আন্দোলনৰ পৰা আৰম্ভ কৰি বিশ্বৰ প্ৰতিটো কোণতে সংহাৰী ৰূপ ধাৰণ কৰা বৰ্তমান পৰিস্থিতিলৈকে 2020 চনে এটা কালৰ ৰূপ ধাৰণ কৰিছে। এই সময়তে যেতিয়া 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱসটো আহিল, মনত এটাই প্ৰশ্ন হৈছে, এই পৰিৱেশ সঁচাকৈ সুৰক্ষিতনে? সঁচাকৈ সচ্ছল হয়নে আমাৰ এই পৰিৱেশটো? কৰোনা 2019ৰ শেষৰ ভাগত চীনৰ উহান প্ৰদেশৰ এখন চি ফুড মাৰ্কেটৰ পৰাই উৎপত্তি কৰোনা বীজাণু। সমগ্ৰ বিশ্বত এক ত্ৰাসৰ সৃষ্টি কৰি তুলিছে এই বীজাণুটোৱে। গোটেই বিশ্বত বৰ্তমান সময়লৈকে প্ৰায় 4 লাখৰো অধিক ব্যক্তি এই বীজাণুৰ কবলত পৰি মৃত্যুৰ দুৱাৰদলি অতিক্ৰম কৰিছে। ইবোলা বিশ্ব স্বাস্থ্য সংস্থাই পুনৰ সকীয়াই দিছে, ইবোলা ভাইৰাছে কংগো দেশত ছেকেণ্ড ফেজত আহি পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে, যাৰ ফলত বৰ্তমানলৈকে 4জন মানুহৰ মৃত্যু হৈছে, যাৰ বাবে কৰোনাতকৈও অধিক ভয়াৱহ হ'ব নেকি এই ইবোলাৰ সংহাৰ? আমফান আৰু নিসৰ্গ চক্ৰবাত, যিটো সময়ত এনেধৰণৰ বীজাণুসমূহে সংহাৰী ৰূপ ধাৰণ কৰিয়ে আছে, সেই সময়তে আমফান আৰু নিসৰ্গৰ দৰে ঘূৰ্ণীবতাহে ভাৰতত ত্ৰাসৰ সৃষ্টি কৰিছে। ঘণ্টাত 240 কিলোমিটাৰ প্ৰতি ঘণ্টাত বেগত অহা এই ঘূৰ্ণীবতাহে শ্ৰীলংকা, আন্দামান, গুজৰাট, মুম্বাই আদিৰ দৰে ডাঙৰ ডাঙৰ চহৰত বহু ক্ষতি সাধন কৰিছে, যাৰ কাৰণে পৰিৱেশে ধ্বংসলীলাৰ যজ্ঞ কৰিবলৈ আৰম্ভ কৰিছে। অষ্ট্ৰেলিয়াৰ ব্ৰুচ ফায়াৰ, আপুনি কেতিয়াবা সমগ্ৰ দেশ এখন এক মুহূৰ্ততে জ্বলি যোৱা দেখিছেনে বাৰু? কিন্তু অষ্ট্ৰেলিয়াত ই তেনেই সহজ। অষ্ট্ৰেলিয়াৰ কিছুমান গৰম অঞ্চলত ই অতি সহজে জুই উৎপন্ন হয়। ই কোনো আচৰিত নহয়। এই হ'ল অষ্ট্ৰেলিয়াৰ কিছুমান গৰম অঞ্চলৰ বাবে প্ৰাকৃতিকভাৱে তেনেই স্বাভাৱিক কথা। সেইবাবে অষ্ট্ৰেলিয়াত এই জুই নিয়ন্ত্ৰণ কৰাৰ সলনি লাহে লাহে জ্বলি থাকিব দিয়া হয়। কিন্তু 2019-20 বৰ্ষত ই নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰে আৰু ইমানেই ভয়ানক হৈ পৰে যে জীৱ-জন্তু আৰু প্ৰাকৃতিক পৰিৱেশৰ কাৰণে অতি ভয়াৱহ হৈ পৰে, যাৰ বাবে সকলো জীৱৰ কাৰণে ই ভয়ংকৰ হৈ পৰিছে। জীৱ-জন্তু আৰু পৰিৱেশৰ ওপৰত অত্যাচাৰ। এই পৰিৱেশ বিনষ্ট হোৱাৰ দিশে ধাৱমান হোৱাত আমাৰ মানুহৰেই ইয়াৰ বাবে বলিৰ হাত আগবঢ়াইছে। জীৱ-জন্তু আৰু পৰিৱেশৰ ওপৰত মানুহে নিজেই আধুনিকতাৰ জলাঞ্জলি হিচাপে অত্যাচাৰ কৰি আহিছে। আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠানসমূহ স্থাপন কৰাৰ নামত পৰিৱেশৰ এটা এটা অংগৰ লগত কিমান অত্যাচাৰ, সেয়া আপোনালোকৰ নিশ্চয় অৱগত। অতিমাত্ৰা দ্ৰুতবেগৰ নেটৱৰ্ক টাৱাৰত পৰি কিমান হাজাৰ হাজাৰ চৰাই মৃত্যু হৈছে, সেয়া হয়তো আপোনালোকৰ কল্পনাৰো অতীত। আপোনালোকে জানেনে, ভাৰতবৰ্ষৰ যিখন ৰাজ্যত শিক্ষিতৰ হাৰ সৰ্বাধিক, সেইখন ৰাজ্য কেৰালাতেই যোৱাকালি এজনী গৰ্ভৱতী হাতীৰ হত্যা কৰি পাপৰ মুঠি আৰু এভাগ আৰ্জি লৈছে। গতিকে এনেধৰণৰ ঘটনা পৰিঘটনাই আমাক অৱগত কৰিছে যে মানুহেই এই পৃথিৱীৰ শ্ৰেষ্ঠ প্ৰাণী আৰু তেওঁলোকেই এনেধৰণৰ পাপ কৰ্মৰ জৰিয়তে পৃথিৱীৰ পৰিৱেশ অতি অস্থিৰ কৰি তুলিছে। মানুহে কৰা পাপ কৰ্মৰ ফলস্বৰূপে আজি মানুহক দমন কৰিবৰ কাৰণে আবিৰ্ভাৱ হৈছে এই কৰোনা, ইবোলাৰ দৰে মহামাৰীসমূহৰ, যাৰ বাবে মানুহে ঘৰৰ পৰা বাহিৰ ওলাবলৈও ভয় আৰু শংকা কৰিব লগা হৈছে। গতিকে আপোনালোকে জানেনে, যদি আপুনি আপোনাৰ পৰিৱেশটোৰ প্ৰতি যদি সচেতন নহয়, তেন্তে 5 জুন এই বিশ্ব পৰিৱেশ দিৱসৰ মিটিং পতাৰ কিবা সাৰ্থকতা থাকিবনে? আপুনিও এই পৰিৱেশৰ প্ৰতি সজাগ আৰু সচেতন হ'ব বুলি আশা কৰিলোঁ। ভিডিঅ'টো যদি আপুনি ভাল পালে, তেনেহ'লে ভিডিঅ'টো আপোনাৰ আত্মীয় আৰু বন্ধু বান্ধৱসকললৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আমাৰ চেনেলটোত যদি নতুন, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ। खुदा है कहाँ रे तू, है
सुना तू भटके मन को राह दिखाता है, मैं भी खोया हूँ मुझे घर बुलाता है। भगवान है कहाँ रे तू, ए खुदा